এভৰিৱান নমস্কাৰ মই মানসী আপোনালোকক পুনৰবাৰৰ বাবে মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰিলো আপোনালোকৰ ভালে আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটি মেগী ৰেচিপি আৰু মই ঘৰত যি ধৰণে বনাই খাও ভাবিলো আপোনালোকৰ আগত শেয়াৰ কৰো সো তেতিয়ালে বলক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো বলক এতিয়া মই এটা বোল লৈছো আৰু 4 পেকেট মেগী লৈছো মেগীখিনি খুলি মই হাতেৰে মোহাৰি লম মেগীখিনি মই খুলি ললো এতিয়া মই হাতেৰে এনেকৈ মোহাৰি লম আৰু মেগী যিখিনি হয় সেইখিনি অনুমান কৰি পিয়াজ বিলাহী দিব মই পৰিমাণটো কৈ দিয়া নাই আৰু এতিয়া দিম মই ইয়াত ধনিয়াৰ পাত আৰু মিক্স কৰি দিম আৰু ইয়াতে এতিয়া মই মছলা এড কৰিম আৰু মই বেলেগ মছলা একো এড নকৰো ইয়াতে জালুকৰ গুড়ি আধা চামুচ মই এড কৰিম আৰু ৰেড চিলি পাউডাৰ আধা চামুচ মিক্স কৰিম আৰু এতিয়া ইয়াতে মই মেগী মছলা এড কৰিম এইখিনিয়ে মেইন এতিয়া মই মিক্স কৰি দিম আৰু এটা কথা ইয়াতে চাট মছলা দিলে বেছি টেস্টি হয় মানে যেতিয়া বস্তুটো চটপটা হ'ব তেতিয়া খাই বেছি ভাল লাগে কিন্তু আজি মোৰ ওচৰত চাট মছলাটো নাই আপোনালোকে বনালে চাট মছলাটো দি বনাব বেছি টেস্টি হয় মিক্স কৰি লৈছো মই গোটেইখিনি এইখিনি মোৰ মিক্স কৰা হৈ গল এতিয়া মই এইখিনি সাইডত থৈ দিম আৰু মই ইয়াতে আধা কাপ ময়দা লৈছো আৰু এইখিনি দি মই এটা বেটাৰ বনাই লম পানী দিছো ইয়াতে পানী অলপ অলপকে দিম বেছি পনিয়া হলে ঠিক নহব বেটাৰখিনি এতিয়া মোৰ বেটাৰখিনি ৰেডি হৈ গল আৰু এইখিনি মই ইয়াতে দি দিম এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰিম গোটেইখিনিত লাগি যোৱাকৈ মিক্স কৰিম এতিয়া মই এখন ফ্ৰাই পেন লৈছো আৰু ইয়াতে মই ডাঙৰ চামুচেৰে 1 চামুচ ৰিফাইন দিম এতিয়া মই এইখিনি চাৰিওপিনে লগাই লম আৰু এতিয়া এইখিনি মই ইয়াতে দি দিম আৰু মন কৰিব এতিয়ালৈকে মই পেনটো গেছত উঠোৱা নাই এইখিনি মই গোটেইখিনি ইয়াতে দি দিলোঁ এতিয়া মই চামুচৰ সহায়ত এইখিনি এনেকৈ এটা শেপ দি দিম মই চামুচেৰে এনেকৈ শেপ এটা দি দিছোঁ পিঠাৰ নিচিনাকৈ এইখিনি মোৰ হৈ গ'ল এতিয়া মই গেছটো জ্বলাই লম আৰু জুই একদম কমকৈ দিম আৰু ইয়াতে পেনটো এতিয়া মই ইয়াত ঢাকনিখন দি দিম আৰু 3 মিনিট টাইম ফ্ৰাই হ'ব দিম এতিয়া মই এবাৰ চেক কৰি চাম হৈছে নে হোৱা নাই
ভালদৰে হোৱা নাই, অলপ টাইম আৰু লাগিব আৰু ঢাকনিখন দি দিলোঁ। এতিয়া মোৰ এইফালে হৈ গ'ল, এইফালে ফ্ৰাই হৈ গৈছে মোৰ। এতিয়া মই গেছ অফ কৰি দিম আৰু এতিয়া মই এখন এনেকুৱা প্লেট ল'ম, এনেকুৱা প্লেট লৈ পেলাই এনেকৈ ল'ম, লৈ পেলাই এনেকৈ দিম। দেখিছেনে ইমান ধুনীয়া হৈছে ইপিনে। তাৰপিছত মই এইখন পেনতে আৰু অলপ ৰিফাইন দিম, ৰিফাইন দি পেলাই এইখন মই ইয়াতে এইটো সাইড আৰু ফ্ৰাই হ'ব দিম। একদম সাৱধানে দিব, নহ'লে ভাঙি যাব। এতিয়া মই গেছটো আৰু অন কৰিম আৰু এইফালে যেনেকৈ মই 3 মিনিট সময়ৰ কাৰণে ফ্ৰাই কৰিছোঁ, সেইফালে মই 3 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ম আৰু ঢাকনিখন দি দিম। আৰু এটা কথা, চৰি মই ক'ব পাহৰি গৈছোঁ, মই ইয়াতে নিমখ দিছোঁ, নিজৰ টেষ্টৰ অনুসৰি দিছোঁ, নিমখ দি দিব। এতিয়া এইফালেও মোৰ হৈ গ'ল, 3 মিনিট হৈছে। দেখিছেনে ইমান ধুনীয়া গোল্ডেন কালাৰ আহিছে। বাহিৰৰ পিনে ক্ৰিস্পি হয় আৰু ভিতৰত কোমল, বহুত টেষ্টি লাগে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি নুমাই প্লেটিং কৰিম। এতিয়া মোৰ হৈ গ'ল, নমাই দিলোঁ সেইখন প্লেটতে। আৰু এতিয়া মই অলপ ঠাণ্ডা কৰি এইখিনি কাটিম, তাৰপিছত প্লেটিং কৰিম। এইখিনি মই কাটি ল'লোঁ, এতিয়া প্লেটিং কৰিম। এনেকৈ কাটি লৈছোঁ, পিজ্জাৰ নিচিনা। মোৰ প্লেটিং হৈ গ'ল। মই টমেটো কেটচাপৰ লগত প্লেটিং কৰিছোঁ আৰু মোৰ সৰু সৰুকৈ কাটি থোৱা বিলাহী দি মই এনেকৈ গাৰ্নিছ কৰিছোঁ আৰু ধনিয়াৰ পাত দিছোঁ। এইটো বাংলা ধনিয়া হয়। তো এতিয়া মোৰ প্লেটিং হৈ গ'ল আৰু আপোনালোকে ট্ৰাই কৰি চাব, বহুত টেষ্টি হয় আৰু মোক কমেণ্টত জনাব কেনেকুৱা লাগিছে খাই। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। বাই বাই।